Hello everyone, welcome back to my another cooking video. আজি মই বনাম মটন এটোৰ কাৰণে আপোনালোকক দেখাও অকনমান সিম্পল ধৰণৰে মটন কেনেকৈ বনাও আমিতো সদায় কেৰাহীত বনাও সো আজি মটনটো আমি প্ৰথমতে প্ৰেসাৰ কুকাৰত কিন্তু কুক কৰি লম তাৰ পিছত কেৰাহীত অকনমান জিৰা এলাইচি লং নহৰু আৰু আদাটো কৰিলাম ড্ৰাই roastটো কিন্তু আমি আজি মিক্সাৰ গ্ৰাইণ্ডাৰত নকৰো আমি আজি কৰিম সিলবাট্টাত অকনমান ভালকে পিছি লম পিয়াজটো কিন্তু ভালকে আমি ধুনিয়াকে সিলবাট্টাত পিছি লোৱাৰ পিছত এটা কেৰাহীত অকনমান ৰিফাইন অয়েল দি পিনি পিয়াজ কিটা দি লম তেজপাতা দিব আৰু লগত যিমান বস্তু আমি পিছিছিলো গুটেকিটা বস্তু দি টেষ্ট ওয়াইজ নিমখ হালধি চিকেন মছলা ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ দি পিনি ভালকে সটে কৰি লোৱাৰ পিছত একদম সৰু সৰুকে কাটি পিনি বিলাহী কিটা দি দিব তাৰ পিছত ধুনিয়াকে সটে হৈ যোৱাৰ পিছত এইখিনিও কুকাৰত আমাৰ হৈ গল চিকেন কিটাও দি দিম ওপৰৰ পৰা অকনমান কিন্তু উতলাহাৰ পিছতে আমি ওপৰৰ পৰা ধনিয়া পাত ছিটাই কিন্তু ৰেডি হৈ গল আমাৰকৰ মটন কাৰি আৰু কেনকা লাগিছে ভিডিওটো কমেন্টত জনাব